হে অনাদি অনন্ত নারায়ণ আৰু ব্ৰহ্মদেৱ আপোনালোকক একেলগে দেখিবলৈ পায় এই নাৰদৰ মন দূৰ কৰি পিছে হে গুৰুপতি আপোনাৰ এই নিৰল আলোচনাৰ উদ্দেশ্য কি এই নাৰদক জনাবনে প্ৰভু প্ৰভু তোমাৰ উপস্থিতি এই আলোচনা সম্ভৱ নহয় না না তুমি মোৰ এই কৰ্তব্য ব্যৱস্থাত প্ৰধান সহায়ক হ'ব লাগিব নাৰদ না নাই প্ৰভু আপোনাৰ এই নিৰল আলোচনাৰ বা উদ্দেশ্য কি নাৰদ প্ৰভু দুষ্ট দম আৰু পণ্য পালন কৰিবৰ বাবে পৃথিৱীত হোৱা পাপী আৰু অত্যাচাৰী জীৱবিলাকক নিৰ্মূল কৰিবৰ বাবে বহুদেৱৰ গৃহত মই